বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিক আমি বিজয়ৰ জয়গান গাই যাম আমি বিপ্লৱৰ পথলৈ আগুৱাম হয় আজি 20 জুন ৰাভা দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহলধাৰ বৰষুণৰ মাজতো আয়োজন কৰা হৈছে ৰাভা দিৱস 1969 চনৰ 20 জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰত দেহাৱসান ঘটে হেহে তেখেতৰ মৃত্যু বাৰ্ষিকীত পালন কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা তেখেতৰ অপৰিসীম অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত ৰাভা দিৱস পালন কৰাৰ লগতে তেখেতৰ গুণানুকীৰ্তন কৰা হয় মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদৰ্শ বিদ্যালয় মৈৰাবাৰী বৰথল দলৈগাঁও উচ্চতৰ বিদ্যালয় মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে অন্যান্য বিদ্যালয়তো ৰাভা দিৱস উদযাপন কৰা হয় বুলি জানিব পৰা গৈছে অসমৰ বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত ঢাকা চহৰত তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী হয় এগৰাকী বিশেষ ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজৰ তাণ্ডৱ নৃত্য বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁ কলাগুৰু উপাধি প্ৰদান কৰিছিল সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী কবি সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ চিত্ৰকৰ অভিনেতা আৰু মুক্তিযুঁজাৰু ৰাভাদেৱৰ সৃষ্টিৰাজৰ চৰ্চাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য হয় বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজকে অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে বিষ্ণুপ্ৰসাদ ৰাভাই এগৰাকী সংস্কৃতিৰ পূজাৰী হিচাপে সকলোৰে অন্তৰত সাঁচ বহুৱাই ৰাখিছে বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত স্থাপিত এই উদ্যানৰ কাম-কাজ প্ৰথমে আৰম্ভ কৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই পিছলৈ চৰকাৰে এই উদ্যানখনৰ সম্পূৰ্ণ দায়িত্ব লয় উল্লেখ্য যে এই উদ্যানৰ ভিতৰতে ৰাভাৰ সমাধি অৱস্থিত আজিৰ দিনটোত আমিও তেখেতৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ